কৃষ্ণ আইবা সমস্ত প্ৰথমে মই সমস্তকে সেৱা ধৰিছো আজি এই ভিডিঅ'টি এইটো কাৰণে বনালো আজি শংকৰী সংঘৰ অনুষ্ঠানটি পাই মোৰ কেনেকুৱা অনুভৱ এই অনুভৱখিনিৰ বিষয়ে আজি আপোনালোকৰ আগত কম তো ভিডিঅ'টি শেষলৈকে চাই থাকিব আজি এই অনুষ্ঠানটি পাই মই অত্যন্ত সুখী হৈছো কাৰণ আজিৰ পৰা প্ৰায় 3 বছৰ আগতে মই যিখন সমাজত বাস কৰিছিলো সেই সমাজখন আজিৰ সমাজখনতকৈ সম্পূৰ্ণ পৃথক কাৰণ আজি মই লুকাই থকা মোৰ প্ৰতিভাবোৰ সকলোৰে আগত ব্যক্ত কৰিব পাৰিছো আজি অনুষ্ঠানটিৰ জৰিয়তে ধাৰ্মিক দিশতে হওক বা আধ্যাত্মিক দিশতে হওক মই সকলো দিশতে আগবাঢ়িবলৈ সক্ষম হৈছো কাৰণ অনুষ্ঠানটি এটা নিকা আৰু শুদ্ধ এক সুন্দৰ অনুষ্ঠান এতিয়াৰ সমাজখনত মই যিখিনি আদৰ্শ পাইছো তেতিয়াৰ সেই সমাজখনত তেনেকুৱা আদৰ্শ মই কাহানি পোৱা নাছিলো হে আজি মই নিজকে সৌভাগ্য বুলি কম কাৰণ মানৱ জাতিটো জীয়াই থাকিবলৈ হলে এনেকুৱা এখন সমাজৰ প্ৰয়োজন হে আজি মই আপোনালোকক সকলোকে অনুৰোধ কৰিছো অসমীয়া জাতি ধৰ্মক সাংস্কৃতিক চেতনাৰে একতাৰ দুলেৰে বান্ধি ৰাখিব এই অনুষ্ঠানটিৰ জৰিয়তে সকলোৱে যাতে ঈশ্বৰমুখী হওক এয়াই মোৰ ভগৱন্তৰ ওচৰত সশ্ৰদ্ধ প্ৰণাম জনালো শেষত ভিডিঅ'টি চাই কেনে পালে আৰু মোৰ দৰে কোনে কোনে এই শংকৰী সংঘৰ অনুষ্ঠানটি ভাল পায় তলত নিশ্চয় কমেন্ট কৰি জনাব কৃষ্ণ